নমস্কাৰ সকলোকে লুনু লাইফৰ পুনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু আজিৰ ভিডিঅ'টো এয়া গামোচাত ফুলৰ টোপা মই কেনেকৈ লগাওঁ তাৰে ওপৰত বনাইছোঁ। আৰু গামোচাখন এইফালে ছাইডত দেখুৱাই দিছোঁ, ডাঙৰ ফুলৰ হয়, মাজত চেইন আছে, বুটা এনেকৈ ধুনীয়াকৈ আছে। আৰু এয়া এটা ছাইডত লগাই হৈছে আৰু এইটো ছাইডত অলপ বাকী আছে। এয়া আৰু মোৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে। গামোচাখন কাৰোবাক লাগিলে কণ্টেক্ট কৰিব, হোৱাটছআপত মেছেজ কৰিব পাৰিব। আৰু ভিডিঅ'টো এতিয়া আহকচোন চাই লওঁ। টোপাটো সকলোৱে লগাব জানে, যিসকলে কাপোৰ বয় বা চিলাই কাপোৰ মেচিনত, তেওঁলোকেতো জানেই টোপা লগাব। আৰু যিসকলে নাজানে ভিডিঅ'টো চাই অলপমান হ'লেও শিকিব পাৰিব বুলি মই ভিডিঅ'টো বনালোঁ। আৰু ভিডিঅ'ত এয়া দেখিছে নহয়, প্ৰথমতে মই বওঁতে এনেকৈ দহি ৰাখি থৈছোঁ গামোচাখনৰ, যাতে টোপা লগাব পাৰোঁ। আৰু যিবিলাক গামোচাত টোপা নাথাকে সেইবিলাকত বেজীৰে চিলাই লগাব লাগে। মই যিহেতু সূতা এনেকৈ ৰাখি থৈছোঁ, এয়া প্ৰথমতে দুকোচা কৰি সূতাখিনি লেফ্ট ছাইডত পকাই লৈ আকৌ ৰাইট ছাইডলৈ পকাই দিছোঁ। তাৰপিছত গাঁঠি এটা মাৰি দিছোঁ যাতে পাকটো খুলি নাযায়। এয়া এনেকৈ গাঁঠি মাৰি ল'লে পাকটো খুলি নাযায় আৰু টোপা লগোৱা সূতাখিনিও ওলাই নাযাব, ধুনীয়াকৈ পাক খাই থাকিব। আৰু বহুতে বহুত ধৰণে গুঠে টোপা, মই এনেদৰে সহজতে গুঠোঁ, একেবাৰে চিম্পুলকৈ। এয়া এইখিনিত অকল 3ডাল এনেকৈ গাঁঠিব আছিলে, বাকীবোৰ হৈ আছে গাঁঠা। লাহে লাহে গৰমৰ দিন আহিব ধৰিছে নহয়নে? আৰু এইকেইটা দিনত বৰ দিনটো নাযায় নোপোৱাৰ নিচিনা লাগে। আৰু আমাৰ এতিয়া মোৰ তাঁতশালত কাপোৰ আছে, কাপোৰ এবছৰলৈ বব নাপায় বোলে। এই ঘৰত কোনোবা ঢুকালে মোৰো সেনেকুৱা হৈছে। আৰু এতিয়া এইবিলাক কামকে লাগি আছোঁ। এতিয়া টোপাটো লগাই দিম। এয়া ফাকটো অকণমান পকাই খুলি লওঁ, উল্টাকৈ পকাই, তাৰপিছত সূতাখিনি তাতে ভৰাই। এয়া ৰঙা, মই ৰঙা সূতা এনেকৈ এথোপা কৰি লৈছোঁ ধুনীয়াকৈ। এইখিনি জিলেলে সূতা বুলি কওঁ দেই, দোকানীয়ে জিলেলে সূতা বুলি দিছে। আৰু আজিকালি বহুত সূতা, কি কি সূতা ওলাইছে একেবাৰে ধৰিব নোৱাৰি। বজাৰত গ'লে নতুন নতুন নামৰ সূতা ওলাইছে, চিনি নাপাওঁ ভালদৰে। হ'লেও এইখিনি জিলেলে বুলি কৈছে, আনি এনেকৈ লৈছোঁ। আৰু এইখিনি সূতা ভাল টোপা বান্ধিবলৈ, টোপাটো ফুলি থাকে ধুনীয়াকৈ। এয়া হৈ গ'ল এটা টোপা ধুনীয়াকৈ একেলগে সমানকৈ কাটি দিছোঁ। আৰু বাকীখিনিও গাঁঠি হৈয়ে গ'ল, অলপ আছিলে। এইখন গামোচাখন ফুলটো যথেষ্ট ডাঙৰ, এখন অলপমান দাম পৰিব। যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ।